জুবলি পদ্মাৰ বৈশ্য কামেইজাৰ পৰিচয় মহিলা সবলীকৰণৰ ক্ষেত্ৰত কাম কৰি অসমবাসী ৰাইজৰ সন্মুখত অতিকৈ চিনাকি হৈ পৰা এখন মুখ হৈছে জুবলি পদ্মাৰ বৈশ্য। জুবলি পদ্মাৰ বৈশ্যৰ উদ্যোগত আৰু অসমৰ আগশাৰীৰ আৰ্থসামাজিক আৰু সাংস্কৃতিক সংস্থা লাইফ স্মাৰ্ট গুৱাহাটীৰ সহযোগত মহিলা সবলীকৰণৰ ওপৰত এটি বিনামূলীয়া বস্ত্ৰশিল্পৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয় গৰৈমাৰী সত্ৰত। গৰৈমাৰী সত্ৰত অনুষ্ঠিত হোৱা বিনামূলীয়া বস্ত্ৰশিল্পৰ প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে মহিলাসকলে স্বাৱলম্বী হোৱাৰ লগতে ভৱিষ্যত পৰিকল্পনাৰ দিশত আৰু এখোজ আগুৱাই যাবলৈ বাট প্ৰশস্ত হ'ব বুলি আশা কৰিছে জুবলি পদ্মাৰ বৈশ্যৰ লগতে লাইফ স্মাৰ্ট সংস্থাই। মহিলা সবলীকৰণৰ ওপৰত আমি আজি প্ৰশিক্ষণ দিলোঁ। আজি আমাৰ আৰ্ট ফেডৰ পৰা সংগীতা দাস ডাঙৰীয়ানী তেখেত আহিছে আৰু স্মাৰ্ট লাইফৰ উদ্যোগত আমি এই প্ৰশিক্ষণ দিয়া গৈছে। আজি ভেজিটেবল ডাই যিটো আমাৰ নেচাৰেল ডাই যিটো আমাৰ সহজতে পোৱা ঘৰত উৎপাদিত খাদ্য সামগ্ৰীয়ে হওক, আপোনাৰ লতা গছৰ ছাল বা আপোনাৰ ফল বা আমাৰ শাক পাচলি দি যিটো ৰং কৰা যায়, যিটো আমাৰ ছালৰ কাৰণে খুব ভাল, কাৰণ কেমিকেল ডাই যিটো কৰে স্কিনৰ কাৰণে খুব বেয়া হয় বা স্কুলত পিন্ধাৰ লগে লগে আমাৰ খুজতি বা আদি কৰি বিভিন্ন ছালৰ চৰ্ম ৰোগৰ আমাৰ হয়। সেইকাৰণে আমি আজি এইটোৰ ওপৰত প্ৰশিক্ষণ দিছোঁ। আজি কেনেকৈ মহিলাসকলে এই সূতা দি তেওঁলোকে কাপোৰ বব পাৰিব আৰু বিভিন্ন তেওঁলোকে সূতাটো মাৰ্কেটত কেনেকৈ বিক্ৰী কৰিবও পাৰিব। বিভিন্ন কোনো মানুহে যদি নাজানে, তেওঁলোকে তাঁতশাল নাই বা তেওঁলোকে মেখেলা চাদৰ বা বব নাজানে, তেওঁলোকে সেই সূতাসমূহ মাৰ্কেটত বিক্ৰী কৰি তেওঁলোকে আৰ্থিকভাৱত সবল হ'ব পাৰিব। আৰু এই উদ্দেশ্যেৰে আজি আমি মহিলা সবলীকৰণৰ ওপৰত প্ৰশিক্ষণ দিয়া গৈছে। তেওঁলোকে যাতে আৰ্থিকভাৱত সবল হওক আৰু তেওঁলোকে যাতে সহজতে পোৱা বস্তুৰ ওপৰতে আমি এইটো প্ৰশিক্ষণ দিলোঁ। মহিলা সকলোৱে ভাল পাইছিলে আৰু আমাৰ আৰ্ট ফেডৰ পৰা আমাৰ স্পেচিয়েল ট্ৰেইনাৰ যিগৰাকী, তেওঁ মানে হয় ফেশ্বন ডিজাইনাৰ, তেওঁ প্ৰজেক্ট ডিজাইনাৰ, তেওঁ সংগীতা দাস ডাঙৰীয়ানী, তেখেতে আজি এই প্ৰশিক্ষণটো দিলে আৰু সকলোৱে খুব ভাল পাইছে। এই প্ৰশিক্ষণৰ পৰা লাভৱান হৈছে আৰু আমাক বিভিন্ন কথাৰ কাৰণে তেওঁলোকে আমাক নিমন্ত্ৰণ দিছে। আজি 160টা গোটৰ মহিলাসকলে আমাৰ মীনা কলিতাৰ সহযোগত আমি 160টা গোটক আমি মহিলা ট্ৰেইনিং দিয়াৰ সক্ষম হ'লোঁ আৰু ভাল লাগিছে নিশ্চয়। মই আজি ফাৰ্ষ্ট ইয়াতে গৰিমাৰী সত্ৰ প্ৰথমে অহা নাছিলোঁ। আজি আহি ইয়াতে আমাৰ বহুতো মহিলাৰ মাজত মই ট্ৰেইনিং এটা দিছিলোঁ। এদিনীয়া ট্ৰেইনিঙততো ইমান শিকাব নোৱাৰোঁ, তথাপিও মই যিখিনি পাৰোঁ মই অলপমান নেচাৰেল ডাইৰ ওপৰত ট্ৰেইনিং দিছিলোঁ। এইটো আপোনাৰ পিঁয়াজৰ হালধিৰ সেইটো কৰিছোঁ। কৰি মেলি এতিয়া ধুনীয়া সূতাৰ ৰং ধুনীয়াও হৈছে, ভাল লাগিছে মোৰ দেখি। আৰু বহুতবোৰ বেছিভাগ মানুহখিনি বোৱনীয়ে হয় আৰু বোৱনী মানুহৰ কাৰণে এইটো বহুত ভাল সেই পাইছে শিকি লৈ তেওঁলোকে বেলেগকো শিকাব পাৰিব। সেইটোৱে মোৰ কাৰণে বহুত লাভৱান হৈছে। তেওঁলোকে কৈছে বহুত ভাল লাগিছে আজি ট্ৰেইনিঙৰ, তেওঁলোকে ট্ৰেইনিং পাই বহুত ভাল হৈছে। বেলেগে কি কৈছে গম নাপাওঁ, বাট আজি ট্ৰেইনিংটো বহুত ভাল হৈছে আৰু মই যিখিনি পাৰোঁ সেইখিনি হেৰুৱাৰ কাৰণে সেইটো কাৰণে মই আজি যিখিনি দিলোঁ দি তেওঁলোকে শিকিলে সেইখিনিয়ে মোৰ কাৰণে ভাল আৰু যিখিনি মই পাৰোঁ আৰু দিয়া।